Hello friends, welcome to MTS Amis. আজি তোমালোকৰ কাৰণে মই এটা নতুন ভিডিও লৈ আহিছো। এটো ভিডিওত আমি আজি শিকিবলৈ যাম যে WhatsAppত কিছুমান আননোন গ্ৰুপত কেনেকৈ সোমাব পাৰো। এটা আমাক কোনোবাই এড কৰিলেহে আমি WhatsAppত গ্ৰুপত সোমাব পাৰো বা আমি নিজে এটা গ্ৰুপ বনাই বেলেগক এড কৰিলেহে এটা গ্ৰুপ হয়। কিন্তু আমি নিজে কাকো এড নকৰাকে বা মোক কোনো এড নকৰাকে ডাইৰেক্ট এটা লিংকৰ দ্বাৰা এটা গ্ৰুপত বা বিভিন্ন গ্ৰুপত আমি কেনেকৈ সোমাব পাৰোঁ আৰু সেই গ্ৰুপত সোমোৱা ফাইদা কি থাকে। যেনেকৈ আপুনি ইউটিউবাৰ হয়, ইউটিউবৰ ভিডিঅ' শ্বেয়াৰ কৰিবৰ কাৰণে বা আপোনাৰ কিবা কিবি লিংক পইচা যেনেকৈ আজিকালি এপ্লিকেশ্যনটো পইচা পোৱা যায়, লিংক শ্বেয়াৰ কৰিব লাগে, তেনেকুৱাবোৰ শ্বেয়াৰ কৰিবৰ কাৰণে সেনেকুৱা গ্ৰুপ দৰকাৰ পৰে। চ' আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি ছাবস্ক্ৰাইব কৰি থৈছে তেনেহ'লে ধন্যবাদ। ব'লা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তাৰ কাৰণে তোমালোকে প্লে ষ্ট'ৰত এটা এপ্লিকেশ্যন লাগিব, গ্ৰুপছ ফৰ হোৱাটছআপ বুলি। চ' প্লে ষ্ট'ৰত তোমালোকে এইটো এপ্লিকেশ্যন পাই যাবা। যদিও তোমালোকে এপ্লিকেশ্যনটো প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব নোৱাৰা, তেনেহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংকত তোমালোকে চাবা, তাত মই এপ্লিকেশ্যনৰ ডাউনলোড লিংকটো তলত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'বা। চ' মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া। এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত তোমালোকে এইটো এনেকুৱা এটা ইণ্টাৰফেচ দেখা পোৱা যাব। চ' এনেকুৱা এটা ইণ্টাৰফেচ দেখাব যে এড হোৱাটছআপ গ্ৰুপ। তোমালোকে ইয়াত এটা হোৱাটছআপ গ্ৰুপ নিজে খুলিব পাৰে, যিটো গ্ৰুপ লিংকটো দি মেলি খুলিব পাৰা। আমাৰ তেনেকৈ একো গ্ৰুপত খুলিব নালাগে, আমি সোমাব লাগে গ্ৰুপ। আমি কেনেকুৱা গ্ৰুপত সোমাওঁ? এনিমেলছ এণ্ড পেট, বিজনেছৰ, যদি তোমালোকে বিজনেছৰ ক্ষেত্ৰত অলপ আগ্ৰহী হয় বা বিজনেছ যদি জানিব বিচাৰিছা বা বিজনেছৰ কিবা বস্তু শ্বেয়াৰ কৰিব বিচাৰিছা, তেনেহ'লে বিজনেছ গ্ৰুপত সোমাব পাৰা। যদি কিবা বস্তু চেল কৰিবলৈ বা বিক্ৰী কৰিবলৈ বিচাৰিছা, তেনেহ'লে বাই এণ্ড চেল গ্ৰুপত সোমাব পাৰা। কমিউনিটি, ফুড, গেমছ, পলিটিকেল এণ্ড নিউজ, তোমালোকে কেনেকুৱা গ্ৰুপত সোমাব বিচাৰা সেইবোৰ তোমাৰ ওপৰত কথা। চ' মই দেখাইছোঁ তোমাক বাই এণ্ড চেলৰ গ্ৰুপ এটাত সোমাই। চ' ইয়াৰ পিছত অনলাইন শ্বপিং দেখাইছে, ভি শ্বপিং, কিবা কিবি অনলাইন শ্বপ ক্লথ। তাৰপিছত মই ওপৰৰ অনলাইন শ্বপিঙৰ গ্ৰুপটোতে সোমাই দেখাবলৈ চেষ্টা কৰিছোঁ, জইন হোৱাটছআপ গ্ৰুপ। মই এইটো হোৱাটছএপতে সোমাই দেখাইছোঁ। এতিয়া তোমালোকে লিংকটো ক্লিক কৰাৰ পিছত এনেকৈ আহিবা, তোমালোকৰ ইয়াত চেকিং ইনভাইট লিংক দেখাব। তাৰপিছত ইয়াত দেখুৱাব তোমাক জইন গ্ৰুপ। যদি তোমালোকে জইন মাৰি দিয়া, তেনেহ'লে তুমি অট'মেটিকলি সেই গ্ৰুপটোত এড হৈ যাবা। চোৱা, অনলাইন শ্বপিং গ্ৰুপটোত তুমি সোমালা, ইউ জইন ইউজিং দিছ গ্ৰুপ ইনভাইট লিংক। গ্ৰুপৰ ইনভাইট লিংকৰ পৰা তোমালোকে সোমাব পাৰিলা। চ' আজিলৈ এইটোৱে আছিলে ভিডিঅ'টো ফ্ৰেণ্ডছ। যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পালা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু তোমালোকে কমেণ্ট নিদিয়া। যদি ভিডিঅ'টো চাই ভাল লাগে কমেণ্ট কৰিবা, যদি বেয়া লাগে কমেণ্ট কৰিবা। আৰু যদি কিবা বুজি পোৱাটো অসুবিধা হয় তেনেহ'লেও মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক সহায় কৰিম। ধন্যবাদ ফ্ৰেণ্ডছ।